সো যাক আপুনি ভাল পায় বা ভাল পাই পেলাই আৰু যেতিয়া আপুনি গম পায় দ্যাট ইউ কেন নট বি টুগেডাৰ, সেই ব্যক্তিজনক অনবৰতে দেখা পাই থাকিলে ডেফিনেটলি আপোনাৰ মনটো বেয়া লাগি থাকে। ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ এটা ডিষ্টাৰ্বেঞ্চ হৈ থাকে, কাৰণ অলৰেডি আপোনাৰ উইকনেছ তেওঁৰ প্ৰতি আছে। গতিকে যেতিয়া আপুনি তেওঁক আনৰ সৈতে দেখা পায় বা আপুনি জানে যে তেওঁ আনক ভাল পায়, তেতিয়া সেই উইকনেছটো কণ্ট্ৰল কৰিবলৈ বিৰাট দিগদাৰী হৈ যায়, সেই ইম'শ্যনছটো কণ্ট্ৰল কৰিবলৈও বিৰাট দিগদাৰী হৈ যায়। काश तू मेरे हक में होता, बन के यकीन शक में होता, पर ऐसा हुआ नहीं। तू है मीलों दूर कहीं, तेरे संग पल दो पल को हंसना जो चाह तो रुला के गया